হোৱাট ইজ ছাকচেছ? সফলতাৰ সংজ্ঞা কি? নিশ্চয় আমি সকলোৱে জানিব বিচাৰোঁ। সফলতাৰ সংজ্ঞা বা অৰ্থ বহুজনে বহু ধৰণে বৰ্ণনা কৰিব পাৰে। সফলতা সকলোৰে বাবে বেলেগ বেলেগ হ'ব পাৰে, কিন্তু শব্দাৰ্থ অনুসৰি সফলতাৰ অৰ্থ ছাকচেছ means the accomplishment of an aim or purpose. আপোনাৰ মতে বাৰু সফলতাৰ অৰ্থ কি? এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। ভিডিঅ'টোত কিছুমান শব্দৰ ব্যৱহাৰ কৰা হৈছে যিয়ে একেবাৰে সংক্ষেপে সফলতাৰ বৰ্ণনা কৰে। শব্দবোৰৰ প্ৰতি লক্ষ্য ৰাখিব। সফলতা মানেনো কি বুজিব পাৰিব। হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই জ্ঞান সম্ভাৰ চেনেল। বন্ধুসকল, এনেকৈ জানিবলগীয়া, শিকিবলগীয়া নলেজেবল ভিডিঅ' চাবলৈ আমাৰ জ্ঞান সম্ভাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটোত ক্লিক কৰি দিব, যাতে যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত আগতীয়াকৈ পায়। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ। আকৌ এনেকুৱা এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে কিপ লাৰ্ণিং, কিপ গ্ৰ'য়িং। থেংক ইউ ফৰ ৱাচিং।